বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৰে ভাল। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি মই বনাম বুলি ভাবিছোঁ লাই পাত পিঠাগুড়ি মাছৰ বইল। আপোনালোকে শেষলৈকে ভিডিঅ'টি চাই থাকিব, মই কেনেকৈনো বনাওঁ সকলোবোৰ দেখাম। অলপচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লাই পাত কেইটামান ছিঙি আনোগৈ, কেইখনমান ছিঙি আনো। এতিয়া বাৰু মই গৈ আছোঁ। আজি বতৰটো ইমান ঠাণ্ডা, বৰষুণ দিবনে কি হৈ আছে, ৰ'দ ওলোৱা নাই আজি। আপোনালোকৰ ফালে কেনেকুৱা ক'বচোন। আজি আমাৰ ফালে বহুত ঠাণ্ডা, কিন্তু মই লাই পাত ছিঙিব গৈ আছোঁ, চাই থাকক। এয়া আমাৰ লাই পাতৰ বাগান ক'ব নোৱাৰি, সৰু সুৰা। এয়া গোটেই লাই পাত মই ছিঙি লওঁ, চাই থাককচোন আপোনালোকে। মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা আপোনালোকে দেখিবলৈ পাইছে মই লাই পাতকেইটা ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এতিয়া মই ভাজিবলৈ গেছ টেবুলৰ ওচৰত নি আছোঁ। মই চাউল ভিজাই থৈছিলোঁ, সেইখিনি বাৰু গুড়া কৰি ল'লোঁ। তাৰপিছত এতিয়া কেৰাহীত মই পানী বহাই দিলোঁ, তাৰ লগতে মই লাই পাতখিনিও দি দিম। তাৰপিছত অকণমান টাইম ঢাকি দিম, নিমখ অকণমান দি। চাই থাককচোন ভিডিঅ'টো শেষলৈকে। এতিয়া দেখিবলৈ পাব আপোনালোকে মই চাউলৰ গুড়িখিনি দি দিম। এটা ঠাইতে দিয়া নাই, ৰাউণ্ড কৰি কৰি আপোনালোকে দিব। এয়া দেখিবলৈ পাইছে গোটেইখিনি দি দিলোঁ। তাৰপিছত অকণমান টাইম লৰাই দিছোঁ, ঢাকি দিলোঁ। এতিয়া বাৰু হালধি দিয়া নাছিলোঁ, হালধি অকণমান দি দিলোঁ। অকণমান টাইমৰ বাবে মই এতিয়া ঢাকিব নোৱাৰিম বাৰু, উতলি আছে যে। অকণমান আপোনালোকে দিওঁ বুলি ক'লে ঘুটনি মাৰি দিব পাৰে। লাই পাতখিনি যদি আপোনালোকে গোটা গোটাই থ'ব মন যায় তেতিয়াহ'লে ঘুটনি নামাৰো ক'লেও পাৰে, অপশ্যনেল। এয়া দেখিব পালে মোৰ লাই পাত পিঠাগুড়িৰ চব্জি পূৰা উতলি আছে। অকণ সময়ৰ পিছত মই মাছ কেইপিচমান দি দিম। এয়া দেখিলে মই মাছ দি দিলোঁ। তাৰপিছত মোৰ অকণ টাইমৰ পিছত চব্জি বনোৱা হৈ যাব। চাই থাককচোন ভিডিঅ'টো। ইনচুলিন দিব লাগে। কেনেকৈ দিয়ে আমি দেখাই দিওঁ বাৰু। পেটত লৈ এইটো চব্জি বনাই অকণমান টাইম বাহিৰৰ ফালে আহোঁতে পাপাক ইনচুলিন দি আছিল, তাকে অকণমান আপোনালোককো দেখুৱাই দিলোঁ। বিষাইছে ভাত খাই বৈ ল'লোঁ। এতিয়া তামোলটো মুখত আছে, পাণটো খাওঁ। তাৰপিছত তামোল পাণ খাই খাই বাহিৰত যাওঁ বলকচোন। আজি ৰ'দটো নোলালে আৰু আমাৰ বছ বহি আছে। আজি পিঠাগুড়ি আৰু লাই পাত মাছ খাই কেনেকুৱা লাগিল? সুপাৰ খাই আছে ন? লাভলি। আপোনালোকেও এনেকৈ বইল কৰি খাবচোন। তাত
কোনো তেল নিদিব আমি দিছোঁ অকল পানীৰ লাই পাতখিনি দিছোঁ তাৰপিছত মাছটো ফ্ৰাই কৰি থোৱা আছিল মাছখিনি দিছোঁ পিঠাগুড়িখিনি ধুনীয়াকৈ গুড়া কৰি দি দিব তাৰপিছতে নহৰু আদা খুন্দি দিব আপোনালোকে তাৰপিছত কিছু সময় বইল কৰি উঠাই দিব হৈ যাব ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ লগতে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব